আপোনালোকলৈ নতুন ভিডিঅ' এটা দিবলৈ বিচাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বটনটো তলত দেখুৱাই দিছোঁ। ছাবস্ক্ৰাইব কৰি আৰু অল বেলটো অন কৰি দিব যাতে আপোনালোকৰ মাজলৈ চবতকৈ প্ৰথমত ভিডিঅ'টো মোৰ যায়। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। ধন্যবাদ। ভাত খাই উঠাৰ পিছত আপোনালোকৰ মুখখন কিবা টেঙামলা লাগে নেকি? লাগে। যদি আপোনালোকৰ তেনে ভাৱ হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে শিখৰ। এইটো এটা এনেকুৱা বস্তু হয় ইয়াৰ লগত আপুনি এটা তুলসী পেকেট পাব। হয় নেকি? আৰু সেই তুলসী পেকেটটো মিক্স কৰি আপোনালোকে মিহলাই ল'ব লাগিব। ধুনীয়া কৰি মিহলাই খচখচাই ল'ব। লম হ'ব লম। তাৰ পিছত আপোনালোকে ভাত খাই উঠি খাই সন্ধিয়া খাই যেতিয়া খাই খাব পাৰিব। পাৰিম ন? গতিকে আজিৰ পৰা ব্যৱহাৰ কৰক ভাত খাই উঠি কেৱল শিখৰ।